guys, welcome back to my YouTube channel. Thinking of you, thinking of you. Hey guys, so I today sharing how to remove facial hair. तो কেনেকৈ আমি facial hair remove trick এটা আপোনাৰ লগত share কৰিম তো পিছত background sound হৈ থাকে ষ্টেণ্ড ফেন ইমান গৰম না তো প্ৰথমতে মোৰ বহুত ইয়াত hair আছে তো ঘৰৰ অৱস্থা গৰমতে বহুত বেয়া হৈ গৈছে সেইকাৰণে ভাবিছোঁ আজি facial ৰিজাল্ট কৰিম আৰু আপোনাৰ লগত share কৰিম প্ৰথমতে মুখটো ফেস ওয়াশ কৰি ল'ব লাগিব মই গৰম যেহেতু মোৰ অইলি স্কিন এণ্ড ড্ৰাই মানে কম্বিনেশ্যন স্কিন তো মই গুড হ'ব স্কিন পিউৰিফাইং ফেস ওয়াশ এক্টিভ চাৰ্কল তো মই ইউজ কৰিম So next मैं स्क्रब करी बाइटिको पेपर पर क्रेडी तो करार पिছত কি হয় মানে যদি হেয়ার আছে হেইটোৰ কোমল হয় তাৰপিছত এডাল কৰাতে বহুত সহজ যায় সেইকাৰণে স্টেপটো কৰি ল'লে ভাল Continue next facial result কৰিবৰ কাৰণে এল'ভেৰা জেল ইউজ কৰিব ইয়াক নয়তো ফেচিয়েল বাম পাই তো মই জেনাৰেলি এল'ভেৰা জেল ইউজ কৰিম এল'ভেৰা জেল ইয়া কোকোনাট অইল ইউজ কৰিব পাৰি প্ৰথমতে এটা চাইতে আৰু ফেচিয়েল ৰিজাল্টৰ মই চেনফি 3-in-1 फेस यूज करें यूज करते इतना एनेके धरब 90 डिग्री और एनेके एकदम हेঁচাটো একেবাৰে কম দিব লাগিব তেহে নহলে আৰু কাটি যাব পাৰে চুলা